হেল্ল' ফ্ৰেণ্ড সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু ইয়াত বতৰ ইমান বেয়া, সকলোৱে শেষলৈকে চাই থাকক। এখন আমাৰ সন্মুখতে এখন পাৰ্ক আছে। আগৰ ভিডিঅ'টোতো আপোনালোকক মই দিছোঁৱেই। আৰু ইয়াত মৌৰা চৰাইবিলাকে কেনেকৈ মাতিছে শুনিছেনে বাৰু? দেখিছেনে বাৰু আমাৰ এইফালে ইমান বতৰ বেয়া। আপোনালোকৰ ফালে কেনেকুৱা প্লিজ সকলোৱে কমেণ্ট বক্সত জনাব নাপাহৰিবা। আৰু বৰষুণ দিয়া পাছত পৰিৱেশটো দেখিবলৈ ইমান ধুনীয়া লাগিছে। দেখিছেনে বাৰু? কেনেকুৱা লাগিছে আপোনালোকেও প্লিজ কমেণ্ট বক্সত মোক ক'ব। যিহেতুকে বৰষুণ দি আছে, বৰষুণ বতৰতো কিবা কিবি খাব মন যায়। তাৰ কাৰণে মই কিবা এটা বনাম, আপোনালোকৰ আগতে শ্বেয়াৰ কৰিম। ভিডিঅ'টো শেষলৈ সকলোৱে চাই থাকিম। আৰু এতিয়া মই এটা বাচনত পানী ঢালি লৈছোঁ, তাতে মেগী এপেটি দি দিছোঁ। আৰু মেগীখিনি ভালদৰে বইল হ'ব দিম। তাৰ পাছতে মই কাটি লৈছোঁ জলকীয়া, কেপচিকাম, আদা, নহৰু, পিঁয়াজ। আৰু মেগীখিনি বইল হোৱাত মই এটা বলত এনেদৰে কাঢ়ি ল'লোঁ। তাতে অলপ পিঁয়াজ দিছোঁ আৰু জলকীয়া, তাতে আদা, নহৰু অলপ আৰু অলপ কৰ্ণফ্ল'ৰ আৰু তাতে আটা এমুঠি দি দিছোঁ এনেদৰে। তাতে অলপ ৰেড চিলি দি দিব আৰু সোৱাদ মেগী মছলা যে আছিলে সেয়াও ঢালি দিলোঁ 2 পেটি। আৰু অলপ খোৱা অনুপাতেৰে নিমখ দিব। আৰু মছলাখিনি মিক্স হৈ যাবৰ কাৰণে মই ভালদৰে মঠি ল'ম গোটেইখিনি। আৰু এনেধৰণে লাডু কৰি ল'ম। আৰু তাতে অলপ কেঁচা মেগী থৈ দিছোঁ এনেদৰে ডিপ কৰিবৰ কাৰণে। দেখিছেনে বাৰু? আৰু তেনেদৰে মই বাকীখিনি বনাই লওঁ। আৰু এখন কেৰাহীত মই তেল বাকি দিলোঁ। দেখিছেনে বাৰু? আৰু মই তেল গৰম হোৱাত লাডুখিনি দি দিলোঁ এনেধৰণে। আৰু গেছটো অলপ কমাই ল'ব। আৰু এয়া প্ৰথমৰখিনি ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু সকলোৱে জনাবা দেই। আপোনালোকেও এনেদৰে ঘৰতে বনাই খাব পাৰে। আৰু বাকীখিনিও এনেদৰে দি দিলোঁ। তাৰপিছত তেল অকণমান কমাই তাতে জলকীয়া, আদা, নহৰু, তাতে কেপচিকাম আৰু পিঁয়াজ কাটি থৈছিলোঁ সকলো দি দিম। আৰু অলপ ৰেড চিলি আৰু নিমখ, তাতে অলপ চয়া চচ আৰু অলপ টমেট'ৰ চচ আৰু তাৰ পাছত চিলি চচ অলপো দি দিম। আৰু মই কৰ্ণফ্ল'ৰ ইয়াত পানীৰ লগত মিক্স কৰি অলপ দিছোঁ। আৰু তাৰ পাছত মেগীৰ লাডুখিনি মই এনেদৰে দি দিলোঁ। দেখিছেনে বাৰু? এতিয়া মোৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকে কেনেকুৱা লাগিলে সকলোৱে জনাবলৈ নাপাহৰিব। এয়াই আছিল এটা সৰু ৰেচিপি। ভিডিঅ'টো চাই সকলোৱে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু এটা ভিডিঅ'ত লগ পোৱা আশাৰে অসমীয়া বৰি ৰাখি ইউটিউব চেনেল বা বিদায় মাগিছোঁ। ধন্যবাদ।